अलिकति यता क्यामेरातिर पनि हेर यता उठे भनौँ मन का ढोका उघारी हेरा हे मन का ढोका उघारी हे सुना हजुर लक्ष्मी आयौँ आँगन हे सुना हजुर लक्ष्मी आयौँ आँगन चिरहुन भर्तीको जस्तै आशिक दिन्छु दुई हात जोडेर नजाऊ हे लक्ष्मी यो घरलाई छोडेर अनाथले वृद्ध सबै टाढो आशिक दिन्छु दुई हात जोडेर नजाऊ हे लक्ष्मी यो घरलाई छोडेर नजाऊ हे लक्ष्मी यो घरलाई छोडेर गाउँ हाम्रो बेगी जान बिसना त जिल्ला काग तिहार कुकुर तिहार गाई तिहार औसी औसीको भोलि पल्ट खेल्छ आएर मेरी भना आए तोराइमा बिलाड आए तोराइमा बिलाड आए झिलिमिले आए केकको झिलिमिले आए फुलाको झिलिमिले आए बातीको झिलिमिले आए बातीको झिलिमिले বছৰৰ কাতিক মাহত যেটো পৰ্ব আমাৰ আহে তাক তিহাৰ বুলি কোৱা হয়। এই তিহাৰখন আমি অতি উলহ মালহেৰে পালন কৰোঁ। আজিকালি সঁচাকৈ আগতকৈ অলপ বেছি হৈ গৈছে। আপোনালোকে দেখা পাইছে প্ৰতি ঘৰে ঘৰে দেউচী। আমি অকল দেউচী বুলি নহয়, আমি বিহু পালন কৰোঁ। বিহু পালন কৰাৰ স্বত্তেও আমাৰ দেউচী কাতিক মাহত যেটো তিহাৰ বুলি কয়, তিহাৰ বুলি কয় আমাৰ চাৰকি ৰাণী তিহাৰ বুলি কয়। মানে চাৰৰ মানে পৰ্বৰ ৰাণী তিহাৰ বুলি কোৱাৰ কাৰণে আমি এই পৰ্বখন আমি অতি উলহ মালহেৰে পালন কৰোঁ। ভাই ভণ্টি সকলো মিলি একেবাৰে কৰোঁ। যে প্ৰথমত ভৈলী বুলি আছে, ভৈলী কৰাৰ পাছত আমি দেউচী পালন কৰোঁ। দেউচী পালন দুটাই হুঁচৰি বাৰু, প্ৰথমত লেডিছে কৰে, তাৰ পাছত জেণ্টছে কৰে, মানে পুৰুষে কৰে। তাৰ পাছতো আমি পুৰুষ মহিলা মিলি যেটো দেউচী খাওঁ, তাৰ পাছত আমাৰ ভাইটিকা পৰ্ব আহে। সেই ভাইটিকা অথচ আজিৰ দিনটো নহয়, নেক্সট দিনাখন আমাৰ ভাইটি পৰ্ব হয়। ইয়াৰ পৰা যেটো আমি চিধা দান পাওঁ, সেই দানৰ পৰা আমি ভাইটিকাৰ কাৰণে, ভাই ভণ্টিৰ কাৰণে কিবা এটা কিনি আমি তাৰপৰা উপহাৰ দিয়াৰ ব্যৱস্থা আমাৰ পূৰ্বপুৰুষৰ পৰা আহি গৈছে। গতিকে এই উৎসৱটো আমি সদায় এনেকৈ পালন কৰিব পাৰোঁ আৰু যেন সকলোৱে এনেকৈ পালন কৰি আহে তাৰ কামনা কৰিছোঁ মই। অসমত আমি আপোনাৰ কাতি বিহু যি কৃষিভিত্তিক উৎসৱ, আমি কাতি বিহু কৃষিভিত্তিক উৎসৱ যেনেকৈ আমি পালন কৰোঁ, সেই তেনেধৰণে গোৰ্খাসকলৰ এটা প্ৰাকৃতিক এটা পৰ্ব যি আপোনাৰ তিহাৰ বুলি কয়। যি তিহাৰ 5 দিনকে হয়, আপোনাৰ কাক তিহাৰ আৰু কুকুৰ তিহাৰ, গাই তিহাৰ, গৰু তিহাৰ আৰু ভাই তিহাৰ। এনেকৈ আমাৰ যি পৰ্ব, যি এতিয়া আপুনি দেখিছে ইয়াত আমি ঘৰে ঘৰে গৈ গোৰ্খাসকলৰ যি কাতি মাহত যি ঘৰে ঘৰে গৈ এনেকৈ হুঁচৰি গাই সৰু ডাঙৰ বোৱাৰী জীয়ৰীৰ পৰা ধৰি সব মিলি ঘৰে ঘৰে গৈ হুঁচৰি গাই আপোনাৰ আশীষ প্ৰদান কৰে। হয়, আমাক বহুত আনন্দিত। আমি আমাৰ বছৰত এবাৰ আমি ভৈলী দেউচী খেলোঁ আৰু
আজি কালি ৰাতিৰ পৰাই আমি ভৈলি খেলি আহিছো। আজি আমি দেউচি খেলিছো, ঘৰে ঘৰে খেলিছো, হুঁচৰি গাইছো, বহুত আনন্দিত হৈছো। আৰু আমাৰ কালি ভাই দোষ হয়, আমি ভাইক দিম, সেইকাৰণে আমি আজি আৰু আহি পিনে চব মিলি দাদা ভন্টি সব মিলি হুঁচৰি গাইছো আৰু বহুত আনন্দিত হৈছো। আমাৰ এইটো তিয়া উৎসৱ যিটো হয়, আমাৰ ইয়াত দেউচি ভৈলি আমাৰ নাচ গান আমি কৰো, যাক হুঁচৰি বুলি কয় এনে। আমাৰ সেইটো আমি চব ককাই ভাই সৰু সুৰা ডাঙৰ আমি চব মিলি পেলাই আমি দেউচি ভৈলি এটা খেলো। তাৰপৰা আমাৰ কি হয়, যিবিলাক আমাৰ দূৰত যদি আমাৰ ভাই দাদাবিলাক থাকে, ভণ্টিৰ লগত ফুট ল'বলৈ আহে, কালি আজি আমাৰ যিটো আছে গৰু পূজা বুলি কয়। প্ৰথমতে আমি কাউৰী পূজা কৰোঁ, যাক আমি কাউৰী তিয়াৰ বুলি কওঁ। ছেকেণ্ড আমাৰ কুকুৰ পূজা বুলি কয়, যাক আমি কুকুৰ তিয়াৰ বুলি কওঁ। ছেকেণ্ডত আমাৰ গাই পূজা বুলি কয়, যিটো আমি গাইক পূজা কৰোঁ। আমি যিটো আমাৰ সনাতন হিন্দু ধৰ্মত আমি গাই পূজা কৰোঁ, সেইটো আমাৰ এটা পৰম্পৰা আছে। আজি আমাৰ গৰু পূজা, যিটো আমি গৰু পুজিছো। কালি আমাৰ ভাই পূজা বুলি কয়, যাক আমি ভাইটোৰ যিটো ভাইটি বা দাদা নিজতকে যিটো থাকে, সিহঁতক আমি ফুট লগাওঁ। আমাৰ বাইদেউসকলে ফুট লগায় আৰু সিহঁতক আশীৰ্বাদ দিয়ে যে তোমালোকে এইটো ধৰণে কৰা, এইটো সংযোগৰ পৰা আমাৰ এটা একতা হয়। আৰু যিটো ভাই ভণ্টিৰ লগত যিটো মৰম চেনেহ এটা থাকে, সেইটো আমাৰ মিলি জুলি থাকে।